Hello ভাই বন্ধুসকল ওয়েলকাম টু Rakesh ডিফেন্স ইউটিউব চেনেল সো এইটো 100 মিটাৰটো কোনটো দিনৰ মই গম নাপালো কিন্তু মই ভিডিওটো কৰা আছিল তথাপিও মই আজি আকৌ আপোনালোকক আপলোড কৰি দিছো হয়তো আপোনালোকে এইটো ভিডিও পাইছে নেকি গম নাপাও তথাপিও আপোনালোকক মই নেক্সট আকৌ আপোনালোকক 100 মিটাৰ ধুনিয়াকৈ আপোনালোকক ভিডিও ভালটা এংগুলৰ পৰা আপোনালোকক মই আপডেট দিব চেষ্টা কৰিলো ভিডিওটো সম্পূৰ্ণ চাই লব আপোনালোকৰ 100 মিটাৰ প্ৰসেসটো কেনেকৈ দৌৰাইছে কেনেকৈ দৌৰিলে আপুনি ভাল সেকেন্ডত উমাব পাৰিব এইখিনি চাই লব ঠিক আছে আজি এনেকৈ দুজনকে গ্ৰুপত হেৰি দিয়া হয় মই যেটো যোৱাকালি 100 মিটাৰ ভিডিও দিছিলেই কিন্তু এইটো গ্ৰুপটো কোন দিনা মই এটো গম নাপালো কিন্তু ভিডিওটো মই পাইছিলুগে গতিকে আজি মই আপোনালোকক ভিডিওটো দিব চেষ্টা কৰিলো হয়তো আপোনালোকে দুবাৰকৈ ভিডিওটো পালো আপোনালোকে ক্ষমা কৰিব অলু আপোনালোকক ভাল এটা এংগুলৰ পৰা আজি ভিডিওটো ভালকে পোৱাৰ কাৰণে আপোনালোকক মই দিবলৈ চেষ্টা কৰিলো যেটো ধুনিয়াকৈ এটো এংগুলটো কৰা আছে আৰু চাই লব তাৰ পৰা দুজনকে হেৰিছে আৰু পুৰা দিছে চক ভাই বন্ধুসকল ফিল্ডখন বহুত ধুনিয়া হৈ আছে 100 মিটাৰ মাৰিবলৈ বা 400 মিটাৰ ট্ৰেকটো ইয়াত যেহেতু বনাইটো আছে বহুত ধুনিয়া ফিল্ড আৰু আপুনি যেনেকৈ আপুনি ফিল্ডত দৌৰি আহিছিলে যেনেকৈ প্ৰেক্টিস কৰি আছিলে ইয়াতো তেনেকৈ আপুনি ৰানিং কৰিব পাৰিব ইয়াত ভাল এটা আপুনি তেনেকৈ আপুনি টাইমত উমাব পাৰিব আৰু আপোনালোকে এইটো ভিডিওটো আপোনাৰ ভাই বন্ধুসকলক শেয়াৰ কৰি দিয়ক তেওঁলোকো যদি এইটো ভিডিওটোৰ পায় তেওঁলোকে মোটিভেশন পায় তেওঁলোকে জোশ এটা পায় আৰু তেওঁলোকে ভাল এটা সেকেন্ডত মাৰিব পাৰে কিয়নো সকলোৰে চাকৰি হোৱাটো কামনা কৰো তেওঁলোকো যদি অহায় হয় এই ভিডিওটো যেটো দৰং ডিস্ট্ৰিক্টৰ পৰা যেটো আহি ফিল্ডখনৰ অৱস্থা যেটো ফিল্ডখন দেখা পোৱা নাই তেওঁলোকে ভিডিওৰ দ্বাৰা তেওঁলোকক মই মেছেজ দিব বিচাৰিছো তেওঁলোকৰ কিবা এটা উপকৃত হওক তেওঁলোকৰ ভাল এটা নাম্বাৰ তেওঁলোকো হওক সকলোৰে চাকৰি হওক ভাল এটা নাম্বাৰ কমান্ডত যেটো ভ্যাকেন্সি কম আছে তেওঁলোকে এইখিনি 100 মিটাৰ টিপছ খিনি তেওঁলোকো যদি পায় এটো কাৰণে মই ভিডিও আপডেট আপোনালোকক দিবলৈ চেষ্টা কৰিলো ইয়াৰ নেক্সট ভিডিওত যি সকলৰ ভাল এটা নাম্বাৰ পাই থৈছে কমান্ডত নাম আহিব বুলি নিজৰ গম পাই থৈছে বা তেওঁলোকৰ কাৰণে মই সাইকোমেট্ৰিক টেষ্ট স্পেশালি মই সাইকোমেট্ৰিক টেষ্টৰ ওপৰত ভিডিও সম্পূৰ্ণ মোৰ এক্সপেৰিয়েন্সৰ পালৰ পৰা আপোনালোকক মই দিবলৈ চেষ্টা কৰিম কেনেকৈ যাব লাগিব কি হুদিব কেনেকৈ আপুনি ডিসিপ্লিনত মেইনটেইন কৰিবলৈ সকলো ভিডিও তথ্যৰে মই আপোনালোকক মই দিবলৈ চেষ্টা কৰিম চেনেলটো আপোনালোকে ফলো কৰি থৈ দিব থ্যাংক ইউ